হেল্ল' গাইজ, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই সেৱা সেতু পৰ্টেলৰ জৰিয়তে ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰি আৰু ইনকাম চাৰ্টিফিকেট এপ্লাই কৰিবৰ বাবে কি কি ডকুমেণ্টৰ প্ৰয়োজন হয় সকলোখিনি তথ্য আজিৰ ভিডিঅ'ত মই দাঙি ধৰিম। আৰু আপোনালোকে মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে সদায় এনেকৈ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকে। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে মোবাইলতো এপ্লাই কৰিব পাৰিব বা যদি লেপটপ PC আছে তেনেহ'লে তাতো পাৰিব। আপোনালোকে গুগল ক্ৰম অপেন কৰি ল'ব আৰু ইয়াতে চাৰ্চ কৰিব সেৱা সেতু। চাৰ্চ কৰাৰ পাছত সেৱা সেতু হোম ইয়াতে ক্লিক কৰি দিব। ফাৰ্ষ্ট লিংকতে ক্লিক কৰাৰ পাছত ইয়াতে ইনকাম বুলি লিখিব। ইনকাম বুলি লিখাৰ লগে লগে দেখিছেনে ইয়াতে এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট, ইয়াতে ফাৰ্ষ্ট লিংকতে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট আহিছে নহয়, ইয়াতে আপোনালোকে এপ্লাই নাওত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াতে ID লগইন কৰিব লাগিব। যদি চিটিজেন ID আপোনালোকে বনাই থৈছে তেনেহ'লে চিটিজেন ID পাছৱৰ্ড দি কিনি লগইন কৰি ল'ব। যদি আপোনালোকে চিটিজেন ID এতিয়ালৈকে বনোৱা নাই, মোৰ ইউটিউব চেনেলত ভিজিট কৰি আপোনালোকে চিটিজেন ID ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো দি দিম। ভিডিঅ'টো আপোনালোকে সুন্দৰকৈ চাই কিনি নিজৰ IDটো বনাই ল'ব যদি এতিয়ালৈকে বনোৱা নাই, আৰু যদি বনাইছে তেনেহ'লে ইয়াতে ক্লিক কৰি কিনি লগইন বটামত ক্লিক কৰি ID পাছৱৰ্ড দি লগইন কৰি ল'ব। চ' মই নিজৰ CSC ID দি কিনি লগইন কৰি লৈছোঁ। এনেকৈ লগইন কৰি লোৱাৰ পাছত ইয়াতে ইউ উইল বি ৰিডাইৰেক্ট ইন 20 ছেকেণ্ড। ৰিডাইৰেক্ট হৈ যাব আপুনি ইনকাম চাৰ্টিফিকেটৰ পেজলৈ। অলপমান ৱেইট কৰিব। ইম্পৰ্টেণ্ট নটিফিকেশ্যন ফৰ CSC অপাৰেটৰ, ইয়াতে আমালৈ নটিফিকেশ্যন দিয়া আছে, জাননী দিয়া আছে। তাৰপিছত দেখিছেনে ৰিডাইৰেক্ট হৈ গ'ল এপ্লিকেশ্যন ফৰ ইনকাম চাৰ্টিফিকেট, আয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। ইয়াতে স্ক্ৰল ডাউন কৰিব আপোনালোকে। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াতে দেখিছেনে আপোনালোকে চাৰ্টিফিকেটটো কোনটো লেংগুৱেজত বনাব বিচাৰে। যদি অসমীয়া, বড়ো, বাংলা, আপোনালোকে এই তিনিটা ভাষাই 4টা ভাষাই ইয়াতে উপলব্ধ আছে। আপোনালোকে যিকোনো এটা ভাষাত বনাব পাৰে। মই অসমীয়াত আপোনালোকৰ ডেমোটো দেখুৱাই দিছোঁ। অসমীয়া ইয়াতে চিলেক্ট কৰিব। ইয়াতে আছে এপ্লিকেণ্ট নেম, যেনেবা আবেদনকাৰীৰ নাম। ইয়াতে আপোনাৰ দেউতাৰ বা মাকৰ যদি বনা আছে তেনেহ'লে ইয়াতে নিজৰ মা বা দেউতাৰ ইয়াত নাম লিখিব। ইয়াতে জেণ্ডাৰ লিখি দিব, মেল ফিমেল যিটো হয়। ফাদাৰ নেম লিখিব, তেওঁ মোবাইল নাম্বাৰ লিখিব। ইয়াতে ইমেইল ID দি দিব। অপশ্যনেল আছে, যিহেতু নিদিলেও হ'ব, যদি আছে দি দিব। ইয়াতে পেন নাম্বাৰ দি দিব। যিটো ষ্টাৰ মাৰ্ক নাই সেইবোৰ অপশ্যনেল হয়, নিদিলেও হয়, যদি থাকে দি দিব। তাৰপিছতে ইয়াতে চন অফ ইয়াতে দেউতাৰ নাম দি দিব। তাৰপিছতে ইয়াতে চ'ৰ্চ অফ ইনকাম, আপোনালোকে ইনকাম চ'ৰ্চ কি হয় সেইটো দি দিব। তাৰপিছতে যদি খেতিয়ক হয় কাল্টিভেশ্যন দিব। তাৰপিছত ইয়াতে অকুপেশ্যন দি দিব, জীৱিকা, এগ্ৰিকালচাৰ, কাল্টিভেশ্যন যিটো দিলে হ'ব, যিকোনো যদি খেতিয়ক হয় বা বেলেগ হ'লে অন্য যি হয় সেইটো দিব। টোটেল এনুৱেল ইনকাম দি দিব, আনুমানিক এনুৱেল ইনকাম ইয়াতে দি দিব। তাৰপিছতে ইয়াতে দি দিব, ইয়াতে PO দি দিব। তাৰপিছতে ইয়াতে আপোনাৰ ষ্টেটৰ আছে, ষ্টেট ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব আপোনালোকে, যিটো আপোনালোকৰ ডিষ্ট্ৰিক্ট হয়। তাৰপিছতে ইয়াতে চাব ডিভিজন দি দিব, ইয়াতে চাৰ্কেল অফিচ দি দিব। ইয়াতে মৌজা আপোনালোকৰ যিটো হয় সেইটো দি দিব। তাৰপিছত ইয়াতে নিজৰ ভিলেজ, এনেকৈ ভিলেজ আহি যাব। আপোনালোকে যিকোনো এটা নিজৰ যিটো ভিলেজ হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে পুলিচ ষ্টেচন ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছত ইয়াতে পোষ্ট অফিচ, ইয়াতে নিজৰ পোষ্ট অফিচ যিটো হয় সেইটো দি দিব। পিনক'ড ইয়াতে যিটো হয় সেইটো দি দিব। তাৰপিছতে এনেকৈ আপোনালোকক ডকুমেণ্ট আপলোড কৰিবলৈ আহি যাব। ইয়াতে নিজৰ এড্ৰেছ প্ৰুফটো আপলোড কৰি দিব, আধাৰ কাৰ্ড বা ভোটাৰ ID। তাৰপিছত ইয়াতে আইডেণ্টিটি প্ৰুফ, আপোনালোকে আধাৰ বা ভোটাৰ ID যিকোনো দিব পাৰে।
আৰু ইয়াতে দেখিছেনে লেণ্ড ৰেভিনিউ ৰিচিপ্ট আপোনাৰ মাটি খাজানা যিটো হয় সেইটো ইয়াতে আপলোড কৰি দিব ইয়াতে চেলাৰী স্লিপ যদি আপোনালোকৰ চৰকাৰী চাকৰি আছে চেলাৰী স্লিপ ইয়াতে আপলোড কৰিব পাৰিব আৰু যদি নাই তেনেহ'লে ইয়াতে এনি আদাৰ ডকুমেণ্টত আপোনালোকে গাঁওবুঢ়া চাৰ্টিফিকেট বা অন্য যিকোনো ডকুমেণ্ট আপলোড কৰিব পাৰিব তাৰপিছতে আপোনালোকে এইটো ছাবমিট কৰাৰ পাছত 7 নেক্সট কৰিব আৰু 7 নেক্সট কৰাৰ পাছতে আপোনালোকে পেমেণ্ট কৰিব পাৰিব মই এইটো ভিডিঅ'টো আপোনালোকক ডেমোকে দেখুৱাম বুলিহে মই এই ভিডিঅ'টো বনোৱা সেইবাবে মই ডকুমেণ্টবোৰ আপলোড কৰা নাই যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ